আজিৰ ভিডিঅ'ত ধামাকা হ'ব আৰু ধামাকেদাৰ হ'বলৈ গৈ আছে। মানে এইকেইদিন ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, কাৰণ বহুত কাম থাকে। কামৰ মাজতো যিখিনি পাৰিছোঁ কৰিছোঁ। আজি মানে বহুতে আৰু কি ক'ম, মানে বিহুৰ দিনাও আনকি ভিডিঅ' বনাব নোৱাৰিলোঁ, বহুত বেয়া লাগিছে। আজিৰ ভিডিঅ'টো মানে কেনেকুৱা ধৰণৰ হ'ব, মানে হ'ব ই ৰিক্সাৰ ৰাইড। মানে মোৰ এইটো ফাৰ্ষ্ট টাইম ৰাইড হয় ই ৰিক্সাৰ, আৰু ক'ত যাম কেনেকৈ যাম গোটেইখিনি দেখাব চেষ্টা কৰিমে। মানে যাব লাগিব দীঘলদৈ, ৰহা দীঘলদৈ, আৰু দীঘলদৈ যাওঁ আৰু ই ৰিক্সাৰে যাম। মানে পালোহি 12 বজীয়া। পাৰ হৈ আহিলোঁ, আৰু মানে যাব লাগিব তোমাৰ ৰহা, আৰু ৰহাৰ পৰাও যাব লাগিব আগুৱাই। এইভাৱে গৈ থাকোঁ আগুৱাই, আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব বুলি মই আশা কৰিলোঁ, আৰু ভিডিঅ'টো পূৰা সম্পূৰ্ণ ফুল ৱাচ কৰিব। বৰ্তমান আহি পালোঁ ৰহা। পোৱাগৈ নাই, আৰু অলপ আছে, পাম। আৰু ৰহা পোৱাৰ আগতে পাইছোঁ তেল ডিপু, আৰু তেল ডিপুৰ পোৱাৰ লগতে এবাৰ যে হৈ গৈছিলে সাহিত্য সভা পুখুৰীটো সিফালে এবাৰ যে হৈ গৈছিলে সাহিত্য সভা কোনে চাব আহিছিলা, মনত আছেনে নাই? সেইফালে হৈছিলে সাহিত্য সভা, আৰু ভিডিঅ'টো পুৰো চাব বুলি আশা কৰিছোঁ। আৰু যাওঁ কিয় যাম, মই কথাটো কৈ যাম। তো মানে মোৰ দীঘললৈ গৈ আছোঁ কিহৰ কাৰণে, মাহীহঁতৰ ঘৰত। আৰু মাহীহঁতৰ ঘৰত আছে আইতা, মামা আইতা, আৰু তাকে লৈ আহিবলৈ গৈ আছোঁ মামা আৰু মই। ফাইনেলি আহি পালোঁ ৰহা। এতিয়া যাব লাগিব আমি দীঘলদৈ যাওঁতে আমি ওপৰেদি নাযাওঁ, তলেদি যাম। মানে ইফালে ফ'ৰ লাইনৰ ওপৰেদি নাযাওঁ, আগৰ ফালে ওলাই কিনি যাম। কিন্তু এতিয়া বৰ্তমান তলৰ ফালে যাওঁ। কি এটা ধুনীয়া ভিউ। আজি সঁচাই বহুত ভাল লাগিছে। মানে ই ৰিক্সাত ৰাইড কৰা এক্সপিৰিয়েঞ্চে বেলেগ, মানে অলপ বেলেগতকৈ বেলেগ, মানে বহুত বেলেগ, বহুত ভাল লাগিছে দেই। কিন্তু মামাক মই বহুত ধন্যবাদ জনাইছোঁ, আৰু মোক লগত লৈ অহাৰ বাবে বহুত ভাল লাগিছে। আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব, আমি বেছি দীঘলীয়াও নকৰোঁ, চাই যাব। বৰ্তমান মই উঠিলোঁ 4 লাইনত, আৰু সিফালে আছে ট্ৰেইনৰ ৰাস্তা। সেইফালে ৰাস্তাটো পাৰ হ'ব লাগিব, মানে পাৰ হ'বই লাগিব, নহ'লেতো যাব নোৱাৰিম। যিহেতু পাৰ হ'ব লাগিব, আৰু গাড়ী আহি আছে, সেইটো কাৰণে মামাই মানে চাই পাৰ হ'ব লাগিব ন। গাড়ী মটৰৰ কথা আছে, আৰু গাড়ী আহিলেতো যাব নোৱাৰোঁ। গাড়ী যেতিয়া নাহিব তেতিয়া পাৰ হ'ব পাৰিম। আৰু যোৱা লাগিছে, অলপ যাওঁ, মানে পূৰা গাড়ী আৰু নামাৰিবি খুন্দা। পূৰা মানে চাই যাওক ভিডিঅ'টো সম্পূৰ্ণ, আৰু ভিডিঅ'টো স্কিপ কৰি অলপো নাচাওঁ। বৰ্তমানটো সন্ধিয়া হ'লেই, মানে ভাবিলোঁ আৰু বেছি লম্বা ভিডিঅ'টো নকৰোঁ, কাৰণ আহোঁতে একে ৰাতি হৈ যাব। যিহেতু ৰাতি হ'বই, আৰু আগতো ট্ৰেইন আহিব, ইফালে দেখিছেই। মানে মই যেতিয়াই আহিছোঁ তেতিয়াই মানে কোৰডাল পৰিয়ে থাকে, আৰু কি কৰিম, কোৰডাল পৰি থাকে যে ট্ৰেইন আহিবই। আৰু ট্ৰেইনখনকে চাই আৰু যাওঁ। আৰু ভিডিঅ'টো আছিলে মানে ভিডিঅ' চাই যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট, লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই।